13 জুলাইৰ পৰা অৰুণাচল প্ৰদেশৰ কামেং জিলা অসমৰ 19জন শ্ৰমিক নিৰুদ্দেশ হৈছিল। 19জন শ্ৰমিকৰ ভিতৰত 7জনক উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে। য'ত ভাৰত চীন সীমান্তত দলং নিৰ্মাণত নিয়োজিত হৈ আছিল একেজন শ্ৰমিক। ইতিমধ্যে 7জন শ্ৰমিকক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰা হৈছে। কামেং জিলাৰ কুৰুঙৰ পৰা 13 জুলাইতে নিৰুদ্দেশ হৈছিল এই 19জনকৈ শ্ৰমিক। তাৰ পাছতে চীনা সেনাই লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছিল বিভিন্ন মহলে। সেই সময়তে পুনৰ 7জনক উদ্ধাৰ কৰিছে সন্ধানহীন শ্ৰমিকৰ। নিউজ ডেস্ক ৰিপৰ্ট, ডেইলি টাইম অসম।